নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই। ভাবিলোঁ আজি গধূলি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অকণমানো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেটাৰ কাৰণে ৱাকাৰ এখন অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহিলে, তাকে আনবক্সিং কৰিছোঁ। এইফালে বেটাৰ গাড়ী ফিটিং হৈ গ'ল। ভোট জলকীয়া কেইটামান আছে, কাটি লওঁ আৰু তেল গৰম কৰি কেনে দিম বুলি ভাবিছোঁ। গ্লভ নাই, কেৰি বেগত গ্লভ বনাইছোঁ। কেঁচিয়েদি কাটি দিওঁ। ভয় লাগে কেনেবাকৈ বেটাৰ গাত লাগিব বুলি, সেইকাৰণে কেৰি বেগটো পিন্ধি লৈছোঁ। গোটা গোটাকৈ ভৰাই দিওঁ বুলি ভাবিছিলোঁ, কিন্তু খোৱা টাইমত বৰ দিগদাৰ হয় এডোখৰকৈ চামুচেৰে উলিয়াই থাকিবলৈ, সেইকাৰণে সৰু সৰুকৈ কাটি লওঁ। ভোট জলকীয়া কাটি ৰেডি হৈ গ'ল। তেলখিনি গৰম হৈ গ'ল আৰু ইয়াত ইলাইচি কেইটামান দি দিওঁ বুলি ভাবিছোঁ, মানে কেনেকুৱা লাগে জানো। মানে ইমান ডাঙৰ চাউণ্ড দিছে নহয়, বৰ ডিষ্টাৰ্ব হৈছে দেই। আমাৰ জলকীয়াত তেল দিয়া হৈ গ'ল আৰু ইয়াত নেমু অলপ চেপি দিওঁ। জ্বলাটো অকণমান কম হ'বৰ কাৰণে এবাৰ নিমখ অকণমান দি দিওঁ। এফালে বেটাই আমনি কৰি আছে, মই বেটাৰ কাৰণে খোৱাটো ৰেডি কৰি লওঁ, তাক খুৱাই লওঁ প্ৰথমে, নহ'লে আমনি কৰি থাকিব। চুবলৈ ভয় লাগে। কাপোৰ এখন দি লৰাই দিওঁ। বিদিতৰ কাৰণে চেৰেলেক্স অকণমান বনাই ল'লোঁ আৰু বিদিতক খুৱাই লওঁ। বিদিতৰ কাৰণে চেৰেলেক্স বনালোঁ, বিদিতে মামাম গাব ন বেটা, এইটো কোৱাচোন। কে মামাম খাবা। প্ৰথমৰ পৰা কান্দন চুৰু, আমাৰ বেটা প্ৰথমৰ পৰা কান্দন চুৰু দেই। মচন্দা গোন্ধাইছে। মামাম চামুচে নোখোৱা, সেইকাৰণে বেটা কি দিম তোমাক, কি ল'বা? এটা ব্লক। কোনোবাই ABCD লিখি থৈছে, কোনে লিখিলে? মুখখন গাঁতটো নিচিনা কৰি দিব, একেবাৰে খানা ভৰাই গৈ থাকিম মুখখন কৰি দিব। খাই দিয়া বেটা।
মই বিদিতে ককো মেলাত দেখাই লওঁ আকৌ আপোনালোকক লগ পাই আছোঁ নহ'লে বিদিতে মাম নেখাব ন হা বাই বাই আকৌ লগ পাই আছোঁ বেটাকো খুৱাই বোৱাই ৰেডি কৰি ল'লোঁ খুৱাবলৈ মানে ইমানেই আমনি কৰে নহয় আৰু ককো মেলাত দেখুৱাই খুৱাব লাগে আৰু মানে যেতিয়া বেছি আমনি কৰে তেতিয়াই মোবাইল দি খুৱাম আৰু কিন্তু এনেই মানে নেদেখাওঁ যদি মনটো ভাল লাগি থাকে খাবলৈ বিচাৰে তেতিয়াহ'লেনো তাক মোবাইল নেদেখুৱাওঁ আমনি কৰিলে দেখাই দিবলগীয়া হৈ যায় আৰু বলক এতিয়া আমাৰ কাৰণে খোৱা বোৱা ৰেডি কৰোঁ আজি মানে অলপ গাহৰি মাংস আনি থোৱা আছে তাকে বনাওঁ গাহৰিখিনি আগতীয়াকৈ বইল কৰি ল'লোঁ আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ আদা ৰচুন একেলগতে পিচি ল'লোঁ আৰু জলকীয়াকেইটাও পিচি দিলোঁ ইফালে বিলাহীও কাটি মেলি ৰেডি কৰি ল'লোঁ তেলখিনি গৰম হৈ গ'ল আৰু ইয়াত মই তেজপাত আৰু পিঁয়াজ একেলগতে দি দিছোঁ এইখিনি অলপ দেৰি ভাজি মেলি আদা ৰচুন আৰু জলকীয়া পিচি লোৱাখিনি একেলগতে দি দিলোঁ আৰু মই অৰিজিনেল ভইচটো মিউট কৰি দিলোঁ কিয়নো গানৰ আৱাজটো ইমান বেছি আহিছিলে মানে সেইকাৰণে মিউট কৰি দিলোঁ ইয়াত মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ ইয়াত পৰ্ক ফ্ৰাই মছলাটোকে অলপ দিম বেলেগ আৰু মছলা ব্যৱহাৰ নকৰোঁ হালধি নিমখ একেলগতে দি দিম অলপ ঢাকনিখন মাৰি দিম বিলাহীখিনিও দি দিছোঁ বিলাহীখিনি সিজা হৈ গ'ল আৰু ইয়াত মাংসকেইডোখৰ দি দিলোঁ মাংসখিনি এনেকৈয়ে অকণমান দেৰি সিজিবলৈ দিম আৰু মাংসখিনি সিজো মানে দাইলখিনি ৰেডি কৰি লওঁ মচুৰ দাইল কোলা দাইল আৰু বিলাহী একেলগতে দি দিছোঁ আৰু কুকাৰতে তেল মাৰি দিম তেলখিনি গৰম হৈ গৈছে ইয়াত তেজপাত আৰু শুকান জলকীয়া দি দিম ইয়াতে পিঁয়াজখিনিও দি দিছোঁ আৰু পিঁয়াজখিনি এনেকৈ অকণমান দেৰি ভাজি ল'ম আমাৰ মাংসখিনি অকণমান দেৰি লৰাই ল'লোঁ আৰু ইয়াতে দাইলখিনি দি দিম দাইলখিনি দিয়াৰ পিছত এনেকৈয়ে অকণমান দেৰি ভাজি ল'ম হালধি নিমখো দি দিছোঁ লগতে আৰু আমি মাংসত আলু দি দিওঁ আলুখিনি দিবলৈ আছে এইফালে আমাৰ দাইলত পানী দি দিওঁ
চিটি অনুযায়ী 3-4টা লগাম আৰু দাইলখিনি হৈয়ে গ'ল অলৰেডি আৰু এইফালে ভাতো পাতি দিলোঁ। আমাৰ মাংসখিনিও লাহেকৈ হ'বলৈ হৈছে। ধনিয়া পাত অলপ দি দিছোঁ। আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া লাহেকৈ ভাত ৰেডি কৰোঁ আৰু খাই বৈ আজৰি হওঁ। সেইফালে আমাৰ ভাতো ৰেডি কৰি লৈছোঁ। ভাতখিনি বনাই থাকোঁতে মানে বেটা শুই গ'ল আৰু সেইকাৰণে ভাবিলোঁ দুইটাই একেলগতে খাই লওঁ আৰু নহ'লে আকৌ উঠিলে আমনি কৰিব নহয়। এইফালে আমাৰ ভাতৰ কাঁহীও ৰেডি হৈ গ'ল আৰু আমিও খাই লওঁ, আপোনালোকেও খাই লওক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।